Hello guys, মোৰ অন্যটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। লগতে আজি হৈছে দাদাৰ ৰিসেপশন পাৰ্টি। সো আপোনালোকক সকলোবোৰ দেখাই যাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। যাওঁ কি হৈ আছে। গতিকে বলক আমি যাওঁ এতিয়া বিয়া ঘৰলৈ। আৰু পিনে ইন্দ্ৰদা পুৰা কামত ব্যস্ত হৈ আছে ন? ইন্দ্ৰদা এক কাম কৰি আছো দেই। ভিতৰলৈ সোমাই আহি দেখিলোঁ এয়া সমাজৰ মানুহ আহিছে। যিহেতু আজি দাদাহঁতৰ ফুলৰ সজ্জা নিশা, ৰাতি যিহেতু পাৰ্টি আছে, সেইটো কাৰণে সমাজৰ কামখিনি দিনতে শেষ কৰিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এয়া ভিতৰলৈ আহি দেখিলোঁ সি কেমেৰামেনে দেখোন কইনাৰ জুৱেলাৰ্ছখিনি লৈ ভিডিঅ' শ্বুট কৰি আছে। ইয়াতো আমি মোবাইলতহে দেখোঁ, আজি ৰিয়েলকৈ দেখিলোঁ। তাৰপিছত এয়া আমাৰ মেকআপ আৰ্টিষ্টো আহি গ'ল আমাৰ কইনাক সজাবলৈ। তাৰপিছত এয়া দুপৰীয়া ভাতকেইটা আমি খাই দিলোঁ। খাই লৈ সন্ধিয়া এয়া ৰেডি হ'বলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু মই চিম্পুলকৈ এটা মেকআপ কৰিছিলোঁ। যদি মেকআপৰ ভিডিঅ'টো লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এয়া আমাৰ বাচ্চা পাৰ্টি দেই। বিয়া ঘৰলৈ যাওঁ, কি হৈ আছে ছাৰ? বলক এতিয়া বিয়া ঘৰলৈ যাওঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ৰ'ব ভিতৰলৈ যোৱাৰ আগত কোন কোন আহিছে দেখাই লৈ পিনে এয়া দেহা আহিছে আৰু বৌ আৰু ল'ৰাটো। আৰু দেহাক মই মেকআপ কৰি দিছোঁ দেই। কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। তাৰপিছত এয়া পম্পীবা আৰু মাজনী সিহঁতে ওলাই গৈ আহিল। আৰু এয়া দৰা আৰু আমাৰ দৰাৰ ককায়েক। তাৰপিছত এয়া ভিতৰলৈ গৈ দেখিলোঁ অলপ মানুহ আহিছে আৰু কইনাক দেখাই আছোঁ ৰ'ব। আৰু এইয়া আমাৰ কইনা মানে নতুন বৌ। কইনা সাজত থকাটো চব ছোৱালীৰ সপোন ন? আজি চাগো বৌৰ মনটো কেনেকুৱা যে লাগিছে, বৰ ভাল লাগি আছে চাগো। যি নহওক এয়া গৈ পেলাই মই বৌৰ লগত কথা পাতিলোঁ, ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে বিয়াৰ ভিডিঅ'টো চোৱা নাই, এতিয়াই গৈ মোৰ চেনেলটোত চাই লওক দেই। তাৰপিছত এয়া নিমন্ত্ৰিত আলহীসকলো আহিছে। আৰু ইপিনে আমাৰ ছোৱালীসকল একেলগে বহি আছোঁ। আৰু আমাৰ পৰিয়ালটোত ছোৱালী বহুত দেই, মানে হিচাপ কৰি তত নাপাম চাগে। ৰিচিপশ্যনৰ সকলো মানুহকে অলপ দেখাই দিছোঁ। তাৰপিছতে আমি গ'লোঁ খাবলৈ। খোৱাটো মেইন ন বিয়াত, সেইটো কাৰণে আমি খাই ল'লোঁ। বহুত টেষ্টি হৈছিল। আৰু তাৰপিছতে আমাৰ নাচাৰ ষ্টাৰ্ট হৈ গ'ল। আমাৰ কইনা দৰা সকলোৱে নাচিছে, বহুত ফূৰ্তি কৰিছে। চ' আজিৰ মোৰ পাৰ্টিৰ ভ্লগটো ইমানেই আছিল। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিয়াৰ ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই, সকলোৱে গৈ এতিয়াই চাই লওক। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু এতিয়া আমি সকলোৱে নাচোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজিলৈ আহিছোঁ গাইজ, বাই বাই। আনন্দিয়া